হেল্ল' এভৰিৱান, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু আজি আহিছোঁ মই মোৰ লগৰ ছোৱালীৰ ঘৰত। আৰু আপোনালোকে ভিডিঅ'টি চালে গম পাব আজিৰ দিনটো। আৰু এইফালে এই পোৱালি দুজনীৰ লগত ধেমালি অকণমান কৰি আছোঁ। এইকেইজনী তাইৰ দদায়েকৰ ছোৱালী ইয়ালৈ আহিছে ফুৰিবৰ কাৰণে, আৰু হ'ল এইজনী। তো তাই মোক দেখি লুকাই আছে, লাজ কৰিছে। আৰু এইফালে সিহঁতৰ আগফালৰখিনি বহুত জংঘল হৈছিলে, তাকে চাফাই কৰি আছে। আৰু এইফালে মেকুৰী পোৱালিকেইটা চাওকচোন, ইমান মৰম লগা, সঁচাকৈ বহুত মৰম লগা নহয় জানো। আৰু এইফালে তাইৰ হাজবেণ্ড আহি আছে, এইজনে হৈছে তাইৰ হাজবেণ্ড। আৰু এয়া হৈছে খুৰা ওচৰৰে, বহুত ধেমালি কৰি থাকে আৰু বহুত ভাল গান গায় দেই। আৰু এইফালে আমি গোটেইবিলাক আড্ডা মাৰি আছোঁ। আৰু এইজনেই হৈছে মোৰ মৰমৰ, আমি একেলগে সৰুৰ পৰাই স্কুল কলেজ সকলোখিনি আমি একেলগে কৰিছিলোঁ, খেল ধেমালিৰ পৰা। তাই এতিয়া বিয়া হৈ আহিলে, এতিয়া মাজে মাজে কেতিয়াবা লগ পাওঁ। আৰু এইফালে খুৰাক এটা গান গাবলৈ দিলোঁ, খুৰাই কৈছে অকণমান দেৰিকৈ গাম, এতিয়া নাগাওঁ, ইমান গৰম। এইফালে জুচ খাই ল'লোঁ, ইমান গৰম পৰিছে। সঁচাকৈ এই ঘৰত আহিলে মোৰ মানে টাইমটো কেনেকৈ পাৰ হয় মই ক'বই নোৱাৰোঁ। কিন্তু উপায় নাই, কেতিয়াবাহে টাইম উলিয়াই আহোঁ, যিহেতু ডিউটি থাকে, তাইৰো ফেমিলি আছে। কেতিয়াবা টাইম পালে আহি দিওঁ আৰু চানডে'লৈ। আৰু এয়া আমাৰ দেখিছেনে ৰিলচ বনোৱাত ব্যস্ত। আৰু এইফালে খুৰাও আমাৰ পিছে পিছে গৈ আছে ৰিলচ বনোৱাৰ কাৰণে, দেখিছেনে। আমি দুজনে যদি লগ পাওঁ নহয়, গোটেই দিনটো যদি ৰিলচ বনাব দিয়ে, গোটেই দিনটোৱে ৰিলচ বনাই থাকিম। আৰু এইজনী হৈছে তাইৰ ককায়েকৰ ছোৱালী। আমি এয়া ইমান ধুনীয়াকৈ ৰিলচ বনাই আছোঁ, ইমান গৰমত, দেখিছেনে ঘামি গৈছোঁ এইফালে। তথাপিও ৰিলচ বনোৱা মানে এৰি দিয়া নাই। আৰু এইফালে খুৰাক বোলে ফটো কেইখনমান মাৰি দিব লাগে, সেয়ে আহি গ'লোঁ খুৰাক কেইখনমান ফটো মাৰিবৰ কাৰণে। এয়া দেখিছেনে খুৰাৰ ষ্টাইল। যেতিয়া সৰুকালৰ বান্ধৱী লগ পোৱা যায় নহয়, মনটো কেনেকুৱা ফূৰ্তি লাগি থাকে, সেয়া বুজাব নোৱাৰোঁ আপোনালোকক। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন কমেণ্টত। আৰু এইফালে আমাৰ বাইদেউজনীয়ে মোবাইলত ব্যস্ত। আৰু এতিয়া ৰাতি খানাৰ কাৰণে যোগাৰ কৰি আছে। আৰু তাই ক'লে আজি মাংসখিনি তই বনাইছোঁ, ময়ে বনাব আহিলোঁ। নাজানো আৰু টেষ্ট কি হ'ব, খাই দিলে গম পাব সিহঁতে। এয়া ফাইনেলি মাংস ৰেডি হৈ গ'ল। আৰু বহুত গৰম লাগিছে এইফালে, এতিয়া খাবৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু আজি এনেকৈয়ে মই তাইৰ ঘৰত দিনটো পাৰ কৰিলোঁ। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি চাই ভাল পাইছে, লাইক এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।